ৰণ আৰু লোলা পঞ্চদশ খণ্ডৰ পিছৰখিনি ক'বলৈ ওলাইছোঁ। ৰণে স্কুলৰ চৌহদত সোমোৱাৰ লগে লগে তাৰ বন্ধু দেৱব্ৰতক লগ পালে, যাক সি দেৱ বুলি মাতে। দেৱক পায়ে ৰণে চুকচুকিয়ে কণী পৰা কথাটো বৰ্ণনা কৰিলে। দেৱও খুব মনোযোগেৰে ৰণৰ কথা শুনিলে। সি এদিন আহি চুকচুকি আৰু লোলাক চাই যাব বুলি কথা দিলে। তাৰো কুকুৰ এটা পুহিবৰ মন, কিন্তু তাৰ সৰু ভনীয়েক এজনী আছে বাবে মাকে পোহনীয়া জীৱ-জন্তু ৰাখিব নিবিচাৰে। ভনীয়েক ডাঙৰ হ'লে সিও এটা কুকুৰ পুহিব। ৰণে লোলাই মাকৰ চেণ্ডেল এপাত কেনেকৈ খালে তাকো বৰ্ণনা কৰিলে। দেৱই ৰণক সুধিলে, তই চব কুকুৰ পোৱালিকে লোলা বুলি মাত নেকি? লোকৰ কুকুৰ পোৱালিক ৰণে লোলা বুলি নামাতে, কিন্তু নিজৰ হ'লে সি লোলাই মাতিব বুলি দেৱক জনালে। দেৱই আকৌ সুধিলে, লোলা মতা নে মাইকী? ৰণ বিমোৰত পৰিল। সি সেই কথাটো ভবাই নাছিল। তথাপি অলপ সৰুকৈ ক'লে, মাইকী। দেৱই লোলাই পোৱালি দিলে মোক এটা গিফ্ট দিবি দেই বুলি ক'লে। ৰণে মূৰ দুপিয়ালে যদিও তাৰ বিভ্ৰান্তি শেষ হোৱা নাছিল। ৩৬জনীয়া শ্ৰেণীকোঠাটোত শিক্ষয়িত্ৰী অহাৰ আগৰ সময়ছোৱাত ৰণৰ কুকুৰ পোৱালি আৰু কুকুৰাই কণী দিয়াৰ বিষয়ে ল'ৰা-ছোৱালীবোৰৰ মাজত আলোচনা হৈ থাকিল। ফাইজাল নামৰ শকত ল'ৰাটোৱে ৰণক সুধিলে, তই ৫ দিনমানৰ আগতে কুকুৰাটো আনিছিলিহে, ইমান সোনকালে কুকুৰাই কণী পাৰে নেকি? ৰণেও ডাঠি ক'লে, পাৰে, মোৰ চুকচুকিয়ে আজি এটা কণী পাৰিছে। ফাইজালে কোনোপধ্যেই কথাটো বিশ্বাসত ল'ব পৰা নাই। সি শেষত ক'লে যে তই কাইলৈ চুকচুকিৰ কণীটো আনি দেখাব পাৰিবি? ৰণেও একো নভবাকৈয়ে ক'লে, পাৰিমতো। শিক্ষয়িত্ৰীৰ কোঠাত সোমোৱাৰ পিছত কোঠাটো শান্ত হৈ পৰিল। শ্ৰেণী শিক্ষয়িত্ৰীয়ে পাঠ আৰম্ভ কৰি ক'লে যে তেওঁ সেইদিনা ৰচনা কেনেকৈ লিখে সেই বিষয়ে পাঠ আগবঢ়াব। তেওঁ আৰম্ভ কৰিলে, তোমালোকে গৰু দেখিছা নহয় আটাইয়ে? শিক্ষয়িত্ৰীগৰাকীয়ে মন কৰিলে যে আটাইবোৰ ল'ৰা-ছোৱালীয়ে তেওঁলৈ থৰ লাগি চাই আছে। সেয়েহে তেওঁ সুধিলে, কোনে কোনে গৰু ওচৰৰ পৰা দেখা নাই থিয় হোৱা। প্ৰায়বোৰ ল'ৰা-ছোৱালীয়ে থিয় হ'ল। সিহঁতক বহিবলৈ কৈ তেওঁ পুনৰ সুধিলে, কুকুৰ ওচৰৰ পৰা কোনে কোনে দেখিছা, থিয় হোৱা। আটাইবোৰে আনন্দেৰে থিয় হ'ল। সেয়েহে তেওঁ কুকুৰৰ বিষয়ে ৰচনা লিখিবলৈ শিকোৱাৰ কথাকে ঠিক কৰিলে। তেওঁ ল'ৰা-ছোৱালীবোৰক উদ্দেশ্যি সুধিলে, কাৰ কাৰ ঘৰত কুকুৰ আছে হাত দাঙা। প্ৰায় ১৫টামান ল'ৰা-ছোৱালীয়ে হাত দাঙিলে। সেই ল'ৰা-ছোৱালীবোৰৰ মাজৰে পৰা ৰণক উদ্দেশ্যি তেওঁ তোমাৰ ঘৰত থকা কুকুৰটোৰ বিষয়ে কোৱাচোন বুলি ক'লে। ৰণে থিয় হৈ ক'বলৈ ধৰিলে, মোৰ কুকুৰটোৰ নাম লোলা। সি ডাচ্চান জাতৰ কুকুৰ। সি দেখিবলৈ অন্য কুকুৰতকৈ বেলেগ। সি বহুত মৰম লগা আৰু সি বহুত চাপৰ। মই স্কুলৰ পৰা অহাৰ পিছত সি খুব ফূৰ্তি কৰে। নিজৰ ভাষাৰে কিবা কিবি কয়, নেজ জোকাৰে আৰু জঁপিয়াই জঁপিয়াই নাচে। সি মোক এৰি দিব নিবিচাৰে। সি আমাৰ ঘৰৰ সকলোকে বহুত ভাল পায়। আমাৰ ঘৰলৈ কোনোবা আহিলে প্ৰথমে সিহে গম পায় আৰু ভুকিব ধৰে। সি কি খায়? শিক্ষয়িত্ৰীগৰাকীয়ে সুধিলে। লোলাই মই যি খাওঁ তাকে খাব বিচাৰে, কিন্তু মায়ে সৰু বাচ্চাই খোৱা বস্তুহে তাক খাবলৈ দিয়ে। ৰণে স্কুলৰ পৰা ঘৰলৈ আহি মাকৰ আগত কি ক'লে সেই বিষয়ে ৰণ লোলা ১৭ নম্বৰ খণ্ডত কোৱা